বিশ্বাস হতে পল্লবী এটা কেইটা আইসা হ্যাঁ পল্লবী কেইটা আইসা ক্লাছ করছি আমার সৰু ভাল সৰু ক'বই সৰু কি পঢ়ি আছা সৰু বিজ্ঞান পঢ়ি আছা কিয় বিজ্ঞান গণিত নপঢ়া নেকি আজি কিয় পঢ়া নাই সৰু পঢ়িব পাৰে কিন্তু আৰু চেষ্টা কৰিলে আৰু ভৱিষ্যতলৈ বেছি পাৰিব আৰু পল্লবী পল্লবী চাচোন চা আজি ক'ত গৈছিলি ৰাতিপুৱা হা কাৰ ফলা দাদাহঁতৰ বোকা ৰুব গৈছিলি ক'ত কেইটকা পালি আজি খাম ৰ'বা দিয়া কি চাহ লাল চাহ নেকি লাল চাহ 200 টকা পালি পইচা দিছি সৰুৰ আখৰো বেয়া নহয় Guys, this is Pallavi Meti and Pallavi sasun ate dekha disun Pallavi parbo bokarwa poisa khani cashier mok patti poisa khani mok ta jama dibi লাগলে লৈ যাবি হ'ব না নহয় তাত করে মই দোকানত জমা দিম চেকটো কৰাম আৰু এইজনী ছোৱালী অকল বৰুৱেনে নহয় এইজনী ছোৱালী পল্লৱী মেধি আগতে অভিনয় কৰিছে তাই এখন মোৰ আগৰ ভিডিঅ'ত পাইছে যে এই এটা ভিডিঅ' কৰিছিল এটাই নহয় 3টামান ভিডিঅ' কৰিছে তাই একটনি মুখখন দেখে দি চাহ কৰি কি চাহ হ্যাঁ লাল চাহ এই মোৰ আছিল না কাৰোবাৰ বেলেগৰ ঠিকে আছে পিঠা একদম মোটামুটি ঠিক আছে তই কি পঢ়িছা কি লিখি আছ কি লিখি আছ মানে এখানে পঢ়ি দিছো এখানে কি লিখছে চাবা দিনা দেখাও কি আছে এটো আছিল কি আছিল পঢ়ি দিছো পঢ়ি দিয়ে এটো অফ কৰা মই পঢ়ি আছো দিয়া নহয় নহয় এটো অফ কৰাচোন নহয় নাই একবাৰ দেখাব লাগিব না তেৰি মোৰ জৰে কি ঠিকা কাটি দিছি আৰু লৈ অফ কৰাচোন আর উত্তর লিখছে প্রশ্ন লেখা নাই নাকি হ্যাঁ তো উত্তর এখানে প্রশ্ন আছে আজি কিমান লিখছে আজি কিমান লিখলি আজি বহুত কষ্ট করছে এখানে 3খান পাঠ লিখছে 12টা লিখছে 12টা এই ভাল হবা পুরা পুরা ভাল হবো আর টেনশন নাই এই পুরা পঢ়াত মন দিছি এই পুরা পঢ়াত মন দি আছে আজি মই দেখা পাইছো তাই প্রায় 1 মাহৰ পৰাই পঢ়াত জোৰ দি আছে তো বেস্ট অফ লাক এইটো আমার একত্রিশ আহিল মুখখান ঢাকান দিছি দেখুন ঢাকান দিছি কিন্তু খুলি দিব থা নাই তুই যে ভিডিও গেলা করছিলি ভাল লাগছিল না করি হ্যাঁ ভাল লাগছিল এটা কিয় নকৰা তুমি দেখোন নকৰা তুমি কোনটা কোন নহয় তো দেখা পাবো আৰু কেইদিনৰ পিছত আকৌ ভিডিঅ' আহি আছে চাব ভিডিঅ'টো কেনেকুৱা হয় মাজত 2 বছৰ অহা নাই ক'ত 2 বছৰ 1 বছৰ হ'ল নেকি এটাও ভিডিঅ' দিয়া নাই
আৰু এই হ'ল আমাৰ অফিচাৰো আছিল নহয়, তাই ইণ্টাৰভিউ লৈছিল। অফিচাৰ চব লাজ চানা, কিমান লাজ। অফিচাৰ তাই ইণ্টাৰভিউ লৈছিল, এইকো লৈছিল। তোৰ কি আছিল এইটো, কি নাম আছিল তাতে? তাই যে ইণ্টাৰভিউ লৈছিল, কি নাম আছিল তোৰ তাতে? তোৰো লৈছিল না ইণ্টাৰভিউ? হে কি লৈছিল, কি তোৰ নামটো কি আছিল তাতে? তোৰ মনত আছে নাই? পল্লৱী আৰু সৰু চিকায়ে, কিন্তু দুই ঠেঙা চিকা। দীপ চিকা, দীপ মানে কি ছাতি, শিখা, ছাতিৰ শিখা। জুই লগতে এই যে ছাতি যি নহয় ছাতি যি দেখে, যে মাটিৰ ছাতি যি আছে, তাতে কি দেখে তাল? মাটিৰ চাকি নেদাও নেকি আমি? হা, শলিতা, সেইটোৱেই।